হেল্ল' ছাত্ৰ-ছাত্ৰীসকল, এইটো ভিডিঅ'ৰ জৰিয়তে আজি অষ্টম শ্ৰেণীৰ গণিত পাঠ্যপুথিৰ লেচন নম্বৰ 2 অনুশীলনী 2.1 1 নম্বৰ সমীকৰণবোৰ সমাধান কৰিম। 1 নম্বৰ 1ত দিয়া আছে 4x + 5 = 21। আমি এই সমীকৰণটো কৰাৰ আগতে বুজি পাব লাগে যে সমীকৰণ সমাধান কৰা মানেনো কি বা সমীকৰণ কেনেকৈ সমাধান কৰে। সমীকৰণ সমাধান কৰা মানেনো হ'ল এই সমীকৰণত থকা চলকৰ মানটো উলিয়াই দিয়া। গতিকে এই সমীকৰণত থকা চলকটো হ'ল x। আমি এই xৰ মানটো কি কৰিব লাগিব? উলিয়াই দিব লাগিব। 4x = 21 - 5। বাওঁপক্ষত +5 আছিলে, এই +5টো সোঁপক্ষত লৈ গ'লে কি হ'ব? -5 হ'ব। কাৰণ সমান চিহ্নৰ এটা পক্ষৰ পৰা আন এটা পক্ষলৈ পক্ষান্তৰ কৰিলে ধনাত্মক পদ ঋণাত্মক হয় আৰু ঋণাত্মক পদ কি হয়? ধনাত্মক হয়। বাওঁপক্ষত কি আছিলে? ধনাত্মক আছিলে, সোঁপক্ষলৈ লৈ গ'লে কি হ'ব? ঋণাত্মক হ'ব। সেইকাৰণে -5। 4x = 21ৰ পৰা 5 - কৰিলে কিমান থাকিব? 16। 6 = 16/4। 4টো কিয় তলত আহিলে জানেনে তোমালোকে? কাৰণ 4টো বাওঁপক্ষত কিয় হৈ আছে? 4টো xৰ লগত পূৰণ হৈ আছে। এই পূৰণটো সোঁপক্ষত লৈ গ'লে কি হ'ব? হৰণ হ'ব। সেইকাৰণে 4টো তলত আহিলে। যদি 4ৰে 16ক কাটো, কিমান বাৰ যাব? 4 × 4 = 16। x = 4। এতেকে xৰ মান 4। দুই নম্বৰ 17y - 3 = 48। এই সমীকৰণত থকা চলকটো হ'ল x। এই সমীকৰণত থকা চলকটো হ'ল y। গতিকে আমি y-ৰ মানটো উলিয়াই দিব লাগে। 17y = 48। এই মাইনাছটো ওপৰলৈ লৈ গ'লে কি হ'ব? প্লাছ হ'ব। +3। 17y 48ৰ লগত 3 প্লাছ কৰিলে কিমান হ'ব? 51। y = 51 / কি আহিব? তলত 17। কাৰণ 17টো y-ৰ লগত কি হৈ আছে? পূৰণ হৈ আছে। এই পূৰণটো ওপৰলৈ লৈ গ'লে কি হ'ব? হৰণ হ'ব। y = 17ৰ পৰা 51 কাটিলে কিমান বাৰ যাব? 17 × 3 = কিমান হ'ব? 51। এতেকে গতিকে y = কিমান হ'ল? y = 3। এতেকে y = 3। নম্বৰ -8 + 2x = -4. 2x = -4। এই -8টো সোঁপক্ষত লৈ গ'লে কি হ'ব? সোঁপক্ষত লৈ গ'লে প্লাছ হ'ব। +8. 2x = 8ৰ পৰা 4 - কৰিলে কিমান থাকিব? 8ৰ পৰা 4 - কৰিলে 4 থাকিব। x = 4/2। 2টো xৰ লগত পূৰণ হৈ আছিলে। এই পূৰণটো ওপৰলৈ লৈ গ'লে কি হ'ব? হৰণ হ'ব। x = যদি 2ৰ পৰা 4ক কাটো, কিমান বাৰ যাব? 2 × 2 = 4। x = 2। এতেকে xৰ মান 2।
4 নম্বৰ 6x divided by 7 equal 42 আমি এটো কেনেকৈ লিখিব পাৰো 6x equal 42 into 7 কাৰণ 7 টো বাওঁপক্ষত কি হৈ আছে 7 টো হৰণ হৈ আছে এই হৰণটো উপপক্ষত লৈ গলে কি হ'ব পূৰণ হ'ব এই কাৰণে পূৰণ 7 6x equal 42 লগত 7 পূৰণ কৰিলে কিমান হ'ব 294 হ'ব x equal 294 divided by 6 যদি আমি 6 ৰে 294 টো কাটো কিমান বাৰ যাব 6 49 জাৰ কিমান হ'ব 294 হ'ব x ৰ মান কিমান হ'ল 49 এটাকে x equal 49 5 6y divided by 11 equal 54 divided by কিমান 99 আমি এটো কেনেকৈ লিখিব পাৰো 6y equal 54 divided by 99 into এই 11 টো হৰণ হৈ আছে এই হৰণটো উপপক্ষত লৈ গলে কি হ'ব পূৰণ হ'ব এই কাৰণে 11 into 11 6y equal 11 1 jar 11 11 9 jar কিমান হ'ব 99 54 into 1 divided by 9 6y equal 54 divided by 9 যদি আমি 9 ৰ পৰা 54 টো কাটো কিমান বাৰ যাব 9 6 jar কিমান হ'ব 9 6 jar 54 9 6 jar 54 y equal 6 divided by 6 কিমান হ'ব 1 এটাকে y ৰ মান 1 6 3x equal 180 plus 6x আমাক ইয়াত বাওঁপক্ষটো 3x দিয়া আছে সোঁপক্ষটো কি দিয়া আছে 6x দিয়া আছে গতিকে আমি এটোক সোঁপক্ষত থকা 6x টো কি কৰিব লাগে বাওঁপক্ষলৈ নিব লাগে 3x এই সোঁপক্ষত থকা প্লাস 6x টো বাওঁপক্ষলৈ নিলে কি হ'ব মাইনাস 6x হ'ব ইকুৱেল 180 minus 6x ৰ পৰা 3x minus কৰিলে কিমান থাকিব 3x থাকিব চিহ্নটো কি আহিব মাইনাস আহিব কাৰণ ডাঙৰ সংখ্যাৰ আগত কি আছে মাইনাস আছে এই কাৰণে মাইনাস ইকুৱেল 180 x equal 180 divided by কি আহিব minus 3 আহিব কাৰণ minus 3 টো x ৰ লগত কি হৈ আছে পূৰণ হৈ আছে এই পূৰণটো সোঁপক্ষত লৈ গলে কি হ'ব হৰণ হ'ব যদি minus 3 ৰ পৰা 180 টো কাটো কিমান বাৰ যাব 3 6 jar কিমান হ'ব 18 60 x ৰ মান 60 এটাকে x equal 60 6 নম্বৰত দিয়া আছে twice x plus 3 equal x plus 4 আমাক ইয়াত বাওঁপক্ষটো 2x দিয়া আছে আৰু সোঁপক্ষটো কি দিয়া আছে x দিয়া আছে আমি সোঁপক্ষত থকা এই x টো বাওঁপক্ষলৈ নিব লাগিব
টুৱাইছ এক্স এই উপয়োগত থকা এক্সটো বাওঁপক্ষলৈ নিলে কি হ'ব মাইনাছ হ'ব কাৰণ উপয়োগত প্লাছ আছিলে বাওঁপক্ষলৈ নিলে কি হ'ব মাইনাছ হ'ব এইকাৰণে মাইনাছ এক্স ইকুৱেল 4 বাওঁপক্ষত থকা প্লাছ 3টো উপয়োগলৈ নিলে কি হ'ব মাইনাছ 3 হ'ব কাৰণ বাওঁপক্ষত কি আছিলে প্লাছ আছিলে উপয়োগলৈ নিলে কি হ'ব মাইনাছ হ'ব টুৱাইছ এক্সৰ পৰা এক্স মাইনাছ কৰিলে কিমান থাকিব এক্স ইকুৱেল 4ৰ পৰা 3 মাইনাছ কৰিলে কিমান থাকিব 1 এতেকে এক্স ইকুৱেল কিমান হ'ল 1 7 নম্বৰ 2 minus 5x equal 3x minus 9 minus 5x উপয়োগত থকা 3x টো কলৈ নিব লাগিব বাওঁপক্ষলৈ নিব লাগিব বাওঁপক্ষলৈ নিলে কি হ'ব minus 3x হ'ব কাৰণ উপয়োগত কি আছিলে প্লাছ আছিলে এই প্লাছটো বাওঁপক্ষলৈ নিলে কি হ'ব মাইনাছ হ'ব এইকাৰণে minus 3x ইকুৱেল minus 9 এই বাওঁপক্ষত থকা প্লাছ 2টো উপয়োগলৈ নিলে কি হ'ব মাইনাছ হ'ব কাৰণ বাওঁপক্ষত কি আছিলে প্লাছ আছিলে উপয়োগলৈ নিলে কি হ'ব মাইনাছ 2 5x ৰ আগতো মাইনাছ আছে 3x ৰ আগতো কি আছে মাইনাছ আছে এইকাৰণে মাইনাছে মাইনাছে কি হয় মাইনাছে মাইনাছে প্লাছ হয় এইকাৰণে 5x টো আৰু 3x টো কি কৰিব লাগিব যোগ কৰিব লাগিব 5x টো আৰু 3x টো কিমান হ'ব 8 হ'ব 5x টো আৰু 3x টো কিমান হ'ব 8 হ'ব 8x চিনটো কি আহিব মাইনাছ আহিব কাৰণ ডাঙৰ সংখ্যাৰ আগতো কি আছে মাইনাছ আছে এইকাৰণে মাইনাছ ইকুৱেল -9 minus 2 কি কৰিব লাগিব যোগ কৰিব লাগিব 9 ৰ পৰা 2 যোগ কৰিলে কিমান হ'ব 11 হ'ব চিনটো কি আহিব মাইনাছ x equal -11 by -8 এই তলৰ মাইনাছটো আৰু ওপৰৰ মাইনাছটো কি কৰিব লাগিব কেনসেল কৰিব লাগিব x equal 11 by 8 এতেকে x ৰ মান 11 by 8 8 নম্বৰত কি দিয়া আছে 5 bracket p minus 3 equal 3 bracket p plus 2 আমি ইয়াক প্ৰথমতে ব্ৰেকেটত থকাটো পূৰণ কৰিব লাগিব 5 এৰে p পূৰণ কৰিলে কিমান হ'ব 5p হ'ব 5p minus 5 3 গুণ কিমান হ'ব 5 3 গুণ 15 ইকুৱেল 3 ৰে p পূৰণ কৰিলে কিমান হ'ব 3p হ'ব প্লাস 3 2 * 6 5p এই উপপক্ষত থকা 3p টো বাওঁপক্ষলৈ নিলে কি হ'ব -3p হ'ব ইকুৱেল 6 বাওঁপক্ষত থকা -15 টো উপপক্ষলৈ নিলে কি হ'ব প্লাস হ'ব +15 5p ৰ পৰা 3p মাইনাস কৰিলে কিমান থাকিব
টুৱাইছ পি থাকিব ইকুৱেল 15 পৰা 6 যোগ কৰিলে কিমান হ'ব 21 হ'ব phi equal 21 divided by 2 to তলত আহিব 2 phi equal 21 by 2 এটাকে phi equal 21 by 2 10 নম্বৰত 3 divided by 4y equal -9 আমি ইয়াক এনেকৈ লিখিব পাৰোঁ 3 equal -9 into 4y কাৰণ 4y টো বাপয়কত কি হৈ আছে হৰণ হৈ আছে এই হৰণটো উপয়গত লৈ গ'লে কি হ'ব পূৰণ হ'ব এই কাৰণে পূৰণ 4y 9 -9 into 4y equal 3 4y equal 3 divided by -9 কাৰণ এই -9 টো বাপয়গত কি হৈ আছে পূৰণ হৈ আছে এই পূৰণটো উপয়গত লৈ গ'লে কি হ'ব হৰণ হ'ব এই কাৰণে 9 টো হৰণ হ'ল এই কাৰণে -9 টো তলত আহিলে 4y equal 3 1 jar 3 3 3 jar 9 -1 by 9 y equal -1 by 3 into 4 এই পূৰণটো উপয়গত লৈ গ'লে কি হ'ব হৰণ হ'ব এই কাৰণে তলত পৰটো আহিলে y equal -3 4 jar কিমান হ'ব 12 1 by -12 y equal -12 এটাকে y equal -1 by 12 নম্বৰত 4x divided by 5 plus 1 equal 7 divided by 15 4x divided by 5 equal 7 divided by 15 minus 1 এই বাওপয়কৰ +1 টো উপয়গত লিখিলে কি হ'ব -1 হ'ব কাৰণ বাওপয়গত কি আছে প্লাস আছে এই প্লাস টো উপয়গত লিখিলে কি হ'ব মাইনাস হ'ব 4x divided by 5 equal আমি এই 1 ৰ তলত কি আছে বুলি ধৰিব লাগিব 1 আছে বুলি ধৰিব লাগিব 15 আৰু 1 ৰ লগাও কিমান হ'ব 15 হ'ব 7 minus 15 এটো আৰু এটো ইয়াক কি বুলি কোৱা হয় বজ্ৰৰ পূৰণ বুলি কোৱা হয় 7 আৰু 1 টো কি কৰিব লাগিব পূৰণ কৰিব লাগিব আৰু 15 আৰু 1 টো কি কৰিব লাগিব পূৰণ কৰিব লাগিব এটোকে কি বুলি কোৱা হয় বজ্ৰ গুণন পদ্ধতি বুলি কোৱা হয় বজ্ৰ গুণন পদ্ধতি 4x divided by 5 equal -15 ৰ পৰা 7 মাইনাস কৰিলে কিমান থাকিব -18 divided by 15 4x equal -8 divided by 15 into 5 if বাওপয়গত থকা 5 টো কি হৈ আছে হৰণ হৈ আছে এই হৰণটো উপয়গত লৈ গ'লে কি হ'ব পূৰণ হ'ব এই কাৰণে পূৰণ 5 4x equal -8 divided by কিমান থাকিব 5 1 jar 5 5 3 jar 15 -18 by 3
x equal minus 18 or minus 8 divided by 3 into 4 বাপয়গত থকা এই 4টো xৰ লগত কি হৈ আছে পূৰণ হৈ আছে এই পূৰণটো উপয়গত লৈ গ'লে কি হ'ব হৰণ হ'ব এই কাৰণে তলত আহিলে x equal minus 8 divided by 4 3 কিমান হ'ব 12 x equal 4 2 8 6 2 12 x equal minus 2/6 এটাকে x equal minus 2/6 12 নম্বৰত 17x divided by 3 minus 16 divided by 9 equal 2 17x divided by 3 equal 2 a minus 2 উপয়গত লৈ গ'লে কি হ'ব প্লাস হ'ব plus 16 divided by 9 17x divided by 3 equal 2 ৰ তলত কি আছে বুলি ধৰিব লাগিব 1 আছে বুলি ধৰিব লাগিব 9 আৰু 1 ৰ লসাগু কিমান 9 ইয়াক কি কৰিব লাগিব বজ্ৰ পূৰণ কৰিব লাগিব 9 আৰু 2 পূৰণ কৰিলে কিমান হ'ব 18 হ'ব 9 2 18 plus 1 16 1 কিমান হ'ব 16 17x divided by 3 equal 18 ৰ পৰা 16 যোগ কৰিলে কিমান হ'ব 34 divided by 9 17x equal 34 divided by 9 into 3 এই 3 টো উপয়গত লৈ গ'লে কি হ'ব পূৰণ হ'ব কাৰণ বাপয়গত 3 টো কি হৈ আছে হৰণ হৈ আছে হৰণটো উপয়গত লৈ গ'লে কি হ'ব পূৰণ হ'ব 17x equal 3 1 3 3 কিমান হ'ব 9 34 divided by 3 x equal 34 divided by 3 into 17 x equal 34 divided by কিমান হ'ব 17 3 51 17 2 34 17 3 51 এটাকে x equal কিমান হ'ল 2/3